এতিয়া মই যাই আছোঁ চবুঘাটা মাঘ মেলা চাবলৈ আৰু আজি মই আপোনালোকক চবুঘাটা মাঘ মেলা দেখুৱাম আৰু এই চবুঘাটা মাঘ মেলাক ইণ্ডো ভূটান ফ্ৰেণ্ডশ্বিপ মেলা বুলিও কোৱা হয়। মেলাখনৰ নাম ইণ্ডো ভূটান ফ্ৰেণ্ডশ্বিপ মেলা এই কাৰণে হ'ল যে ভূটান আৰু ইণ্ডিয়া একলগ হৈ মেলাখন চবুঘাটা নামৰ জেগাত মেলাখন পাতিছে। দুয়োখন দেশ এক হোৱাৰ বাবে মেলাখনৰ নাম ইণ্ডো ভূটান ফ্ৰেণ্ডশ্বিপ মেলা হৈছে। আৰু ভূটানৰ পৰা বহুত লোক আহিছে মেলাখনত অংশগ্ৰহণ কৰিবৰ কাৰণে আৰু বেলেগ বহুত দূৰ দূৰণিৰ পৰা মেলাখনত অংশগ্ৰহণ কৰিব বহুত মানুহ আহিছে। আজি যিহেতু অন্তিম নিশা সেয়েহে আজি মেলাত বহুত মানুহ দেখিবলৈ পোৱা গৈছে। আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এনেকুৱা ভাল ভাল ভিডিঅ' পাই থাকিবৰ বাবে বেল আইকন প্ৰেছ কৰি নটিফিকেশ্যন অন কৰক আৰু মোৰ ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰি যাম। চাওক বেটাৰ পৰা ইমান দূৰলৈকে গাড়ী জাম হৈছে আৰু একেলগে কিমান ল'ব পাৰিব আজি বহুত জাম হৈছে গাড়ী। এইখন মাঘ মেলাৰ প্ৰথম গেটৰ পৰা মানুহ চাওক কিমান ফিৰিছে। মানুহ চাওক অগণন মানুহ, অকল মানুহে মানুহ ৰাস্তাত। কিমান মানুহ হৈছে। ৰাস্তাৰ চাইডে চাইডে গাড়ীবোৰ ৰাখা থাকছে আৰু ৰাস্তাত চাওক মানুহ কিমান ভিৰ। ইমান মানুহ মাজত চাইকেল ঠেলি ঠেলি আনি আছে। ইমান মানুহ হৈছে নহয় আজি মাঘ মেলা আজি অন্তিম নিশা, আজি পৰা মাঘ মেলা নাই আৰু গতিকে মানুহ বহুত মানুহ হৈছে। চাওক মানুহ চাওক কিমান মানুহ, অকল মানুহে মানুহ, চাত দিবলৈ জেগা নাই। চাওক কিমান মানুহ হৈছে। চাওক মানুহ ভিৰ চাওক। এইখন হৈছে মেইন গেট, মাঘ মেলাত প্ৰৱেশ কৰা মেইন গেট পূজাস্থলী। এইখন মেইন গেট মাঘ মেলাত সোমাব। চাওক কিমান মানুহ, গেটৰ পৰা কিমান মানুহ ভিৰ হৈছে। চাওক মানুহ চাওক কিমান মানুহ, অগণন মানুহ হৈছে আজি। আজি মাঘ মেলা চলিত চাওক কিমান মানুহ, অকল মানুহে মানুহ, চাই দিবলৈ জেগা নাই। এটা বেলুনত লিখা আছে।
চাওক এতিয়ালৈকে কিমান মানুহ আহি আছে। এইখন চাওক চুবুংখাতা মাঘ মেলা, হিন্দু ভুটান ফ্ৰেণ্ডশ্বিপ মেলা। এইটো মঞ্চত প্ৰগ্ৰাম চলি আছে এতিয়া। এই দোকানবোৰ চাওক, দোকান অকল দোকান। ফুলৰ দোকান মানুহ চাওক কিমান ভিৰ। এইখন চাওক ভূটান ষ্টাইল। ইয়াৰ ভিতৰত অকল ভূটানৰ ভুটীয়াবিলাকৰ দোকান আছে। চাওঁ কি পায় ভূটানীবিলাকৰ দোকান। এইবোৰ চাওক ভুটীয়াবিলাকৰ দোকান, চাওক কেনেকৈ থৈছে মদৰ বটলবিলাক। চাওক এইবিলাক চাওক ভুটীয়া দোকান। চাওক কেনেকৈ সঁচা থৈছে বটলবিলাক। চাওক এইখন হৈছে ভূটানৰ ফ্লেগবোৰ এনেকুৱা সিহঁতৰ। এইবোৰ চব ভুটীয়াৰ দোকান। ভুটীয়াবোৰ কেনেকুৱা। ভুটীয়াৰ দোকানত কিমান কাষ্টমাৰ ভিৰ। ভুটীয়াৰ কাপোৰৰ দোকানত কিমান ভিৰ মানুহ। এইখন চাওক ইয়াত উদ্যোগ আৰু বাণিজ্যিক বিভাগ কোকৰাঝাৰ BTA দেখুৱাম। এইটো কোকৰাঝাৰৰ পৰা আহিছে সিহঁতে। চাওঁ কোকৰাঝাৰৰ পৰা অহাৰ ভিতৰত কি পোৱা যায়। চেণ্ডেল 50 টকীয়া চেণ্ডেল, চব 50 টকীয়া চেণ্ডেল। দোকানবোৰত কিমান ভিৰ মানুহ। চাওক ইয়াত চব নেপালৰ পৰা অহা দোকানীবোৰ, চব নেপালী সামগ্ৰী পোৱা যাব এই দোকানত। চব নেপালী মালা আছে। বেলুন চাওঁ ইয়াত কি মানুহে কিবা ভিৰ কৰি আছে, কি পাইছে ইয়াতে। ইয়াতে চব 50 টকীয়া বস্তু, বেটাৰী সজা সামগ্ৰী। ডালিম আছে, নাৰিকল আছে, গছো আছে দেখোন, চৰাই থকা গছ। আঙুৰ পকি আছে গাছত, চাচোন। কোকৰাঝাৰৰ পৰা অহা দোকানবিলাকত চব বড়ো কাপোৰ পোৱা যায়, চব বড়ো। চাওক কাষ্টমাৰো চব বড়ো কাষ্টমাৰে বেছি আছে। এইবোৰ চব বড়ো কাপোৰ। চাওক চব বড়ো কাপোৰ। চব চুঙা পিঠা। এটা চুঙাত কি টকা? 50 টাকা। এইটো 50, এইটো সৰুটো 20, এইটো 20 টকা।
খাইছ এইবিলাক খাইছ খাই চালি গম পাবা এতিয়া কি দিয়া আছে ভিতৰত নাৰিকল আছে তিল আছে মিঠৈ আছে ঠিক আছে পিছত আহি আছে ৰ'ব ইয়াত চাওক গাহৰি মাংস পুৰা কেনেকৈ থৈ দিছে গাহৰি মাংস আছে কুচিয়া আছে মুৰ্গী আছে মাছ আছে তাৰ লগতে এইটো এইখন চাওক মিচিং মেৰাম এতিয়া মিচিঙৰ খাদ্য পোৱা যাব মানে মিচিঙে কেনেকুৱা খাদ্য খায় দেখিছে পুৰা গাহৰি জীৱ ঠেকা আৰু আছে আৰু এইখন আছে ধেমাজি মিচিং চাংঘৰ ইয়াতে পুৰা গাহৰি আছে আৰু এতিয়া লোকেলটো আছে গেলা আৰু ইয়াতে চাওক ইয়াতো আছে ইহঁতে আহিছে মাজুলী এইখন মেলাখন চাই লওক ক'ৰ পৰা আহিছে ইয়াতে মাজুলী এতিয়া আমি মিনি বাজাৰত সোমাইছোঁ এইখন গাড়ী চাওক বাইকখন বাইকৰ অৱস্থা চাওক ফুলেদি কেনেকুৱা হৈ আছে মুনু নে চুনু বোলে গাড়ীখনৰ নাম এইখন চাওক মিনি বাজাৰ এটা চাওক ডাঙৰ ল'ৰাবিলাকৰ কাৰণে খেলাৰ কাৰণে কি উলিয়াইছে এইটো পিছৰে ভিতৰত ল'ৰাবিলাকে খেলি আছে চাওক এবাৰ সেইকেইটা পুৰা আৰম্ভ কৰিছে ইমান ডাঙৰ কেনেকুৱা যদি ইয়াৰ পৰা কৰিব লাগে চেয়াৰ জানাটো পাঁচি থাকিব আমি এতিয়া মিনি বজাৰৰ পৰা ওলালোঁ এতিয়া আপোনালোকক এটা বস্তু দেখাম যে চুপকটা মাক বনাবলৈ এটা বিৰাট বিখ্যাত এখন এটা জুৱাৰ খেলা বহে এতিয়া মই আপোনালোকক জুৱাৰ খেলখন দেখুৱাম এতিয়া জুৱাৰ খেলাটো কেনেকুৱা ধৰণৰ খেল হয় আমি এতিয়া জুৱাৰ পিনে যাই আছোঁ চাওক জুৱাৰ পিনে কিমান মানুহৰ ভিৰ চাওক জুৱাৰ এৰিয়া কিমান ডাঙৰ এৰিয়া চাওক কিমান মানুহৰ ভিৰ জুৱাত কিমান মানুহ ভিৰ হৈছে এতিয়া মন্টুমণিয়ে গান গাই আছে যে আৰু ভিডিঅ'টো মই বেছি দীঘল নকৰি ভিডিঅ'টো ইমানতে শেষ কৰিব ওলাইছোঁ কাৰণ বহুত দেখাব লগা বহুত আছিলে কিন্তু গোটেইবোৰ দেখালে ভিডিঅ'টো বহুত দীঘল হ'ব আপোনালোকৰ টাইম মই নষ্ট নকৰোঁ সেইকাৰণে ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ